ৰ'দ কিন্তু আজি তামাম দিছে, বেয়া গৰম আজি। এতিয়া ঘৰৰ পৰা ওলাইছোঁ, টাইম হৈছে 1:30মান। সেইখিনিতে কিন্তু জেগা ঠাণ্ডা ঠাণ্ডা আছে। তো আমি এতিয়া গৈ আছোঁ 4জন, মোৰ লগত এজন বহিছে আৰু এইকেইটা হৈ গ'ল 2জন। গড়দল বুলি এটা জেগা আছে, য'কি শুনা মতে 12,000 দিনত তাতে শিৱ মন্দিৰ আছিলে। তো এতিয়াতো পুৰা তাত নাই, আৰু কিবা কিবি ইটা চিটা ওলাইছে বোলে কেইবছৰমান আগতে। জেগাটো খান্দোতে তাত বোলে কিবা ৰাস্তা বনাব ধৰিছিলে, ৰাস্তাটো বনাব ধৰোঁতে মাটি খান্দোতে তাত কেইবছৰমান আগতে তাত কি পুৰণা ইটা চিটা কিবা কিবি ওলাইছিলে বোলে। তো এতিয়া গৈ আহোঁ তাকে চাবলৈ। মই আগতেও গৈছোঁ বাৰু, বহুত দিনৰ পৰা যোৱা নাছিলোঁ। তো ভাবিলোঁ আজি তাতে যাওঁ বুলি, তাত যাওঁ, জেগাটো চাম আৰু ফটো চটো উঠি আহিম। তো এতিয়া আমি পাই গ'লোঁ পাৰ্বতী নগৰত। ইয়াৰ পৰা আমি ল'ব লাগে লেফ্ট ছাইডে। তো ইয়াত দুৰ্গা পূজাৰ কাৰণে পূৰা পেণ্ডেল লগাবৰ কাৰণে আৰু বাঁহ চাহ লগাই দিছে। তো দুৰ্গা পূজাও আহি গ'ল আৰু বেছি দিন নাই। সেইখিনিতে ৰাস্তা তামাম বেয়া আছে। মেংগো। তো যোৱা সপ্তাহ গৈছিলোঁ কাকচাং ৱাটাৰফল, তাত গৈ মজা লাগিল। কিন্তু ৰাতি আহোঁতে কি মজা লাগিছে, বাইক চলাই আমি 9টা 9:30 মানত আহি পালোঁ, 9টামান বাজিছিল চাগৈ। তামাম মজা লাগিছে সেইফালেদি আহোঁতে ৰাতি। তো দিনত যোৱাতকৈ ৰাতি বেছি ভাল লাগিছে। কিন্তু তাত পাওঁতে মোৰ একশ্যন কেমেৰা বেটেৰী শেষ হৈ গ'ল, সেইকাৰণে মই আহোঁতে ভিডিঅ' বনাব নোৱাৰিলোঁ। কিন্তু আহি পেলাই তামাম লাগিছে। তো এতিয়া টমটমক কৰোঁ অভাৰটেক। সেইখিনি ৰাস্তা মাজে মাজে অলপমান বেয়া আছে। পাই গৈছোঁ লোহিত পাৰ ফিল্ডৰ ওচৰত। তো ইয়াতে এই ক্ৰিকেট কোচিং হয়, এইটো হোৱা বেছি বছৰ হোৱা নাই, 2-3 বছৰমান হ'ল নেকি ইয়াতে কোচিং হোৱা। তো আমাৰ গাঁৱৰো কেইজনমানে কৰে। তো জেগাটো আমাৰ ঘৰৰ পৰা বেছি দূৰ নাই, আৰু 3 কিলোমিটাৰমান হ'ব। ইয়াতে অলপমান আগত ব্ৰিজ এটা আছে, ব্ৰিজটো আছে মজা, জেগাটো মজা লাগে এইখিনি জেগাটো। আৰু ছেকেণ্ড গেট মন্দিৰো এইফালে অলপমান আগত আছে, তাতো যাম বাৰু কেতিয়াবা। তো আজি গৈ আহোঁ আমি গড়দললৈ। সেইখিনি জেগা মোক মজা লাগে, ইয়াতে ব্ৰিজ আছে, ইয়াত ৰখিব পাৰিলোঁ অলপ টাইম, কিন্তু তামাম ৰ'দ। সেইকাৰণে এতিয়া ইয়াত নৰখোঁ। ইয়াত অলপমান আগত বাহনি আছে, মজা লাগে জেগাটো, পূৰা ঠাণ্ডা ঠাণ্ডা হৈ থাকে। ইয়াতো ৰ'দ নপৰে চাগৈ, জেগাটো তামাম আছে। তো এতিয়া আমি গৈ আছোঁ 4জন, মজা আছে। অলপ টাইম ৰখিম, ফটো চটো উঠিম, জেগাটো চাম, তাৰপিছত আমি আহি যাম। এইখিনি জেগা মজা আছে, পূৰা বাহনি দি ভৰি গৈছে। তো সেইখিনি এইটো ফিল্ড আগতে পূৰা খোলা আছিলে, এতিয়া পূৰা ৱাল চল মাৰি দিছে। এইফালে লেফ্ট ছাইডেদি আমি যাব পাৰোঁ ছেকেণ্ড গেট মন্দিৰ। ইয়াৰ পৰা বেছি দূৰ নাই বাৰু, অলপমান আছে। তো আমি যাম এতিয়া ৰাইট ছাইডৰ ৰাস্তাটো। তো এইফালেদি আমি হাইৰত ওলাব পাৰিম, ঢেকীয়াজুলিৰ ফালে যোৱা ৰাস্তাটো। ৰ'দ দিলেও কিন্তু বাইক চলাই পেলাই মজা লাগে, অলপ চলপ বতাহ দি থাকে আৰু। তো এইফালে যোৱা ৰাস্তাটো মজা আছে, এটা জেগা আছে য'ত কি পথাৰৰ মাজেদি ৰাস্তা আছে, পকা ৰাস্তা আছে, কিন্তু মজা ৰাস্তা আছে, তাতো অলপ টাইম ৰখিব লাগিব। তো ইয়াৰ পৰা অলপমান আগত গৈ পেলাই আমি ৰাইট ছাইডে সোমাই যাব লাগে। তাৰ পৰা আৰু বেছি দূৰ নাই, অলপমান আগত যাব লাগে সোমাই পেলাই। তো সেইটো তাতে গৈ পেলাই আমি ৰখিম, জেগাটো চাম, মজা আছে জেগাটো। তো তাতে বোলে আগতে মন্দিৰ আছিলে, শিৱ মন্দিৰ, তাত লিখা আছে। তো এইখিনি চাব লাগিব কি আছিলে কি হয়। ইয়াৰ পৰা আমি যাব লাগিব ৰাইট ছাইডে, সেইফালেদি আমি চিধা বেচেৰি হৈ পেলাই আমি সেইটো ঢেকীয়াজুলি যোৱা ৰাস্তা ফালে ওলাই যাব পাৰিম। কিন্তু এইখিনি এতিয়া অলপমান আছে বেয়া ৰাস্তা। সেইখিনি ৰাস্তা সন্ধিয়া টাইমত এইফালে আহি মজা লাগে, কিন্তু এতিয়া বেয়া ৰ'দ। ইয়াতে অলপমান আগত গৈ পেলাই গছ এটা আছে, গছৰ তলত ৰখিম, তাতে 1-2টামান ফটো উঠিম, তাৰপিছত আমি যাম গড়দললৈ। মই আগতে বহুতবাৰ আহিছোঁ, কিন্তু মই এইবিলাক পঢ়া নাই আৰু। তো আজি চাব লাগিব কি আছে। তো এইখিনি মস্ত 2 চাইডে পথাৰ, মাজেদি ৰাস্তা, মজা ৰাস্তা আছে এইখিনি। পূৰা লাইটৰ খুঁটা কিন্তু তামাম লগাইছে, একদম 2 চাইডে আছে, 2 চাইডে মানে পথাৰতো আছে, 3টা লাইন আছে ইয়াতে। তো ইয়াতে অলপমান ৰখি পেলাই ফটো উঠিম, তাৰপিছত আমি গৈ আছোঁ গড়দললৈ। এইখিনি জেগা মজা আছে, পূৰা 2 চাইডে পথাৰ আৰু মাজেদি ৰাস্তা আছে। তো ইয়াতে অলপ টাইম ৰখি লওঁ। এতিয়া আমি আহি পেলাই আগত গছৰ তলত ৰখিছোঁ, তাতে লগৰবিলাকে ফটো উঠি আছে, আৰু জেগাটো আছোঁ সেইখিনিতে অলপমান আগত যাব লাগে, এইফালে দিয়ে যাব পাৰি। তো এতিয়া আমি গৈ আছোঁ তাতে, ইয়াতে অলপমান ৰখি পেলাই সিহঁতে ৰিল বনাই আছে, সেইকাৰণে ইয়াতে ৰখি আছোঁ। আৰু ইয়াতে 1-2টামান ফটো উঠি পেলাই তাৰপিছত আমি যাম তাতে, জেগাটো আছে এইখিনিতে। এইফালেদি ৰাস্তা এটা আছে, এইফালেদি গুচি যাম আৰু। তো ফাৰ্ষ্টত ইয়াতে অলপমান ৰখি লওঁ,
তাৰপিছত যাম। এইখিনি জেগাও মজা আছে, সন্ধিয়া এইখিনিতে মজা লাগে। এতিয়া পাই গ'লোঁ আমি জেগাত। তো এইটো হৈ গ'ল গেট, এইফালেদি আমি চিধা আগফালে যাব পাৰোঁ। আৰু ইয়াতে বহুত কিবা কিবি লিখা আছে, য'কে আপোনালোকে পঢ়িব পাৰে, অসমীয়া ইংলিছ দুয়োটাতে লিখা আছে। আৰু ইয়াতে দিয়ে আছে বহুত কিবা কিবি, সেইটো পঢ়িব পাৰে, লাহেকৈ দি দিছোঁ। তো এতিয়া আমি সোমাই যাওঁ। তো বাইকটো ইয়াতে ৰাখি দিছোঁ। আমি 4জন আহিছোঁ, এটা স্কুটি আৰু এটা বাইক। তো এইফালেও কিবা আছে, এইফালে কিন্তু মই আজিলৈকে গৈ পোৱা নাই। এতিয়া আমি যাম চিধা আগফালে। ৰাস্তাত বাঁহ লগাই থৈছে ইয়াত বাইক গাড়ী নোসোমাবৰ কাৰণে। তো জেগাটো কিন্তু পূৰা শান্তি আছে, একো হালা গোলা নাই, পূৰা গছ চছ আছে বাৰু। ইয়াতে অলপমান ঠাণ্ডা হ'ব। তো এইফালেদি আমি গুচি যাম। সেই আগত নামঘৰো আছে, জেগা মজা আছে। এইখিনি পূৰা গছেদি ভৰা, ঠাণ্ডা, একো হালা গোলা নাই। এইখিনি পাই গ'লোঁ আমি জেগাত। এইখিনিতে আছে শিৱ মন্দিৰ এটা আৰু মস্ত আহঁত গছ। জেগাটো পূৰা মজা আছে, কিন্তু অলপমান জংঘল চংঘল আছে আৰু চাইডে এইফালে চাইডত বহা জেগাও বনাই দিছে, কিন্তু এতিয়া পূৰা জংঘলে ঢাক খাই গৈছে। অলপ চলপ ওলাই আছে বাৰু। তো এইখিনি হ'ল দুইটা গড়দল। এই দুইটাৰ ওপৰত চেণ্ডেল জোতা পিন্ধি উঠিব মানা কৰিছে, আৰু ইয়াতে পিকনিক চিকনিক খাবলৈ মানা কৰিছে। লগতে ইয়াতে পেকেট জাতীয় বস্তু খাই পেলাই য'ত ত'ত পেলোৱা মানা আছে, তাৰ কাৰণে আগত ডাষ্টবিন দুইটা ৰাখি থৈ দিছে বাৰু। জেগাটো পূৰা মজা আছে, পূৰা গছ আছে এক খোপা। এইখিনি জেগাও পূৰা তামাম, কিন্তু ইয়াতে ৰখি মজা লাগিছে। কিন্তু গৰম অলপমান দি আছে, অলপ মানে ৰ'দ দিছে তামাম, কিন্তু ইয়াতে অলপমান গছ চছ আছে বাৰু, অলপ চলপ বতাও দি আছে। পূৰা গৰু চৰু ভৰ্তি ঘাঁহ খাই আছে। এইফালে বহা জেগা বহুত আছে, কিন্তু তাতে এতিয়া জংঘল চংঘল আছে চাগৈ। আৰু এই আগত নামঘৰো এটা আছে। তো নামঘৰৰ ওচৰত এবাৰ গৈ আহোঁ। ওপৰত জোতা চেণ্ডেল পিন্ধি যোৱা মানা আছে, আৰু এই আগত আছে নামঘৰ। নামঘৰৰ ওচৰত এবাৰ গৈ আহোঁ। আৰু এইফালে পূৰা মস্ত জংঘল দি ভৰা, বাহনি গছ চছ বহুত কিবা কিবি আছে। এতিয়া যাওঁ নামঘৰৰ ওচৰত। এতিয়া আছে নামঘৰ। এতিয়া সেইটো কিমান বনাইছিলে, 1995 বনাইছিলে। গড়দল গজেন্দ্ৰ নামঘৰ, একদম ধুনীয়া আছে, ইয়াতে বনাই থৈ দিছে। আৰু এইফালে পিছফালে পূৰা জংঘল আছে, মজা আছে জেগাটো। সেইফালেও জেগাটো ভাল লাগিছে, পূৰা গৰু চৰু ভৰ্তি আছে, গছ চছ ভৰ্তি, চব মানে মজা জেগা আছে। আৰু ইয়াতে অলপমান ৰখোঁ আৰু আগত যাওঁ। এইফালে গৈ আহোঁ এবাৰ। এতিয়া আহিছোঁ, ইয়াতে সৰু শিৱ মন্দিৰ আছে, মজা আছে, কিন্তু মস্ত আহঁত গছ। এইখিনি এনেকৈ জেগা মজা লাগে চাই পেলাই। ইয়া হ'ল মন্দিৰ, কি মজাছে বনাই থোৱা আছে। ইয়াতে অলপ টাইম ৰখিলোঁ, ভাবিছিলোঁ ফটো উঠিম বুলি, কিন্তু বেয়া গৰম, তো উঠিব মন নগ'লে। এতিয়া ওলাওঁ। আৰু ইয়াৰ পৰা ৰাস্তা অলপমান আগলৈকে অলপ চলপ বেয়া আছে, তাৰপিছত মজা ৰাস্তা আছে, পক্কা ৰাস্তা একদম ঘৰলৈকে। জেগাটো বাৰু বেছি দূৰ নাই, ওচৰতে, একদম মন গ'লে আহিব পাৰিম। ইয়াত চাহপাত বাগানো আছে দেখোন, বেছি নাই, সৰু সুৰা বাৰু। সৰু চাহপাত বাগানো এটা আছে। ৰাস্তাটো আছে পথাৰৰ মাজেদি। এইখিনি চাগে আগতে এইখিনি চাগে পথাৰে আছিলে, এতিয়া পূৰা মজা হৈ গৈছে। আৰু মাজত 1-2টা ঘৰ, আৰু এইফালে কিবা বনি আছে, ঘৰে হ'ব চাগৈ। আৰু তো এইফালে লেফ্ট ছাইডেদি আমি মিছন চাৰিআলি সেইফালেও যাব পাৰি। তো এতিয়া আমি যাম ৰাইট ছাইডে, যোনটো ৰাস্তা দি আহিছিলোঁ সেইফালে যাওঁ। তো ইয়াতে ৰখি পেলাই লাগিছিলে মজা। ইয়াত কিন্তু মজা, কিবা অফিচ হয় নে ঘৰ হয়, অফিচ হয় চাগৈ এইটো নে কি। এইফালে এইটোতো ঘৰে আছে, সেইটো ছাইডৰ কিবা লাইটৰ কিবা আছে। এতিয়া যাওঁ। আৰু ইয়াৰ পৰা কাষৰ ৰাস্তাটো চাওক, কি মজা বনাইছে। ইয়াতে অলপমান দবাই দিওঁ নেকি, পূৰা খালী আছে, পূৰা অলপমান দবাই দিওঁ, ৰাস্তা মজা আছে।